ফৰ লেংগুৱেজ আহিবলৈ গৈছে সেইটো মানে অপ'জ কৰিছে কি ক'ব নহয় ইয়াত অকণমান পৰীক্ষাৰ নাম্বাৰটো লৈ ফালে আহিছে তে ছাত্ৰ ছাত্ৰীবিলাকৰ মাজত বেছি মানে আপোনাৰ কিবা হ'ব পাৰে বজা হ'ব পাৰে আদাৰৱাইজ মই ভাবোঁ এতিয়া ফৰ লেংগুৱেজ ফৰ্মুলাত কোনো অসুবিধা নাথাকে এতিয়া ফৰ্মুলাৰ ক্ষেত্ৰত ছাপ'জ এটা মানে যিটো চাৰ্কুলেশ্যন ওলাইছে এডুকেশ্যন ডিপাৰ্টমেণ্টৰ পৰা সেইটো লৈ ফালে অকণমান কনফিউশ্যনটো আছে যে অসমীয়া ভাষা যিসকলে ল'ব তেওঁলোকৰ কাৰণে অপশ্যনেল ছাবজেক্টটো সহজ হ'ব কিন্তু যিসকলে মাতৃভাষা ল'ব তেতিয়া তেওঁলোকে অসমীয়া ভাষাটো আপোনাৰ 100% মানে কম্পালচৰি 100 মাৰ্কছৰ আৰু কিমান বা মাৰ্কছ ৰাখিব পঢ়িব লাগে বুলি মানে তাত কৈছে সেইকাৰণে অসমীয়া ছাবজেক্ট যিসকলে MILA হিচাপে পঢ়িব তেওঁলোকৰ অপশ্যনেলটোত অলপ ৰিলেক্সেশ্যন আছে কিন্তু বড়ো মাধ্যম আৰু বড়োৰ বাদে অন্যান্য বিভিন্ন জাতি জনগোষ্ঠীয়ে যেতিয়া মাতৃভাষাত ল'ব মাতৃভাষাও কম্পালচৰি হ'ব 100% মানে মাৰ্কছৰ ক্ষেত্ৰত এটা মানে বাধ্যবাধকতামূলক কিন্তু ছেম টাইম অসমীয়া ভাষাটো পঢ়িব লাগিব আৰু তাতে আৰু কম্পালচৰি এটা আছে মাৰ্কছ মানে দিবলগীয়াৰ ক্ষেত্ৰত গতিকে সেইটোৰ কাৰণে আপোনাৰ অসমীয়া মাধ্যম আৰু অসমীয়া ছাবজেক্ট যিসকলে ল'ব তেওঁলোকৰ বজাটো অলপ মানে কম কিন্তু বড়ো ভাষা বড়ো মাধ্যম আৰু অন্যান্য যিবিলাক নিজৰ মাতৃভাষা ল'ব তেওঁলোকৰ বজাটো মানে ডাবল হ'ব এইটোৱেই মাত্ৰ বিতৰ্ক এতিয়া অলৰেডি ময়ো এডুকেশ্যন ডিপাৰ্টমেণ্টৰ লগত কথা পাতিছোঁ অতি শীঘ্ৰে এই বিষয়ত কথা পাতি ফালে ইয়াৰ এটা সলিউশ্যনত এটা মেকানিজিম উলিয়াব আৰু সেইটো চব ঠিক হৈ যাব আচ্ছা সেইটোতো আজিৰ কথা নহয় আগৰ পৰা চলি আহিছিলে মাজতে আজপাটো আমাৰতো অসমতো মানে শেষ হৈছিলে এতিয়া আকৌ অসমত কম দিনৰ বা কম এটা পিৰিয়ডৰ কাৰণে আজপা অসমত মানে আছে কিন্তু অসমত এতিয়া পাৰ্মানেণ্ট সেই আজপাটো নাই এটা পিৰিয়ডৰ কাৰণে আছিলে কিছুমান চিটুৱেশ্যনক লৈ ফালে বাকী নাগালেণ্ডৰ ইনচিডেণ্ট মণিপুৰৰ ইনচিডেণ্ট আৰু অসমৰ ইনচিডেণ্টৰ মাজত ডিফাৰেঞ্চ আছে মানে সেইটোৰ ক্ষেত্ৰত তো গতিকে আজপা আজিৰ দিনটোত ছাপ'জ প্ৰযোজ্য কিমান আছে কিমান নাই সেইটো ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত আলোচনা কৰি ফালে সেইটো ঠিক কৰিব লাগিব ডিচিশ্যন ল'ব লাগিব মইতো পাৰ্লিয়ামেণ্টত আগতে আজপাৰ উইড্ৰলৰ কাৰণে মই মাত মাতি আহিছোঁ কাৰণ মই কৈছিলোঁ আজপা থকাৰ স্বত্তেও যদি উগ্ৰপন্থী এটাৰ পিছত এটা যদি জন্ম হৈ আছে তেতিয়া ডেফিনেটলি সেই আজপা মানে আইনখন যিটো উদ্দেশ্যত সেইটো লোৱা মানে জাপি দিয়া হৈছিলে সেইটো কাৰ্যক্ষেত্ৰত মানে আপোনাৰ কি কয় যি ধৰণৰ আশা কৰিছিল তেনেকুৱা ধৰণৰ ৰিজাল্টটো অনা নাই গতিকে তাক লৈ বিতৰ্ক হৈ থকাত আইন প্ৰণয়ন কৰিব লাগে আৰু নহ'লে আজপাটো ছাছপেনশ্যন মানে কৰি দিব লাগে বা উইড্ৰল কৰি দিব লাগে সেইটোতো পাৰ্লিয়ামেণ্টৰ বিতৰ্কত ময়ো আগতে কৈছিলোঁ এতিয়া কথাটো হ'ল এইটো যিটো ইনচিডেণ্ট নাগালেণ্ড এটা মানে কি কয় তাত সদায় চৰকাৰৰ লগত আলোচনা চলি থকা এটা কিবা এটা পৰিৱেশটো তাত চলি আছে তাৰ মাজত সেইদিনাৰ ইনচিডেণ্টটো আমি ইয়াৰ পৰাই ক'ব নোৱাৰোঁ তাৰ লোকেল চিটুৱেশ্যন লোকেল মানে কিবাটো কি হৈছিলে য'ৰ কাৰণে ছিকিউৰিটিয়ে মানে ছিকিউৰিটি পাৰ্চনেলবিলাকে কিবা এটা সন্দেহত বা কিবা এটা কাৰণত মানে সেইদিনা এই ইন'চেণ্ট মানুহখিনিক মানে গুলীওৱা হৈ গ'ল গতিকে তাৰ জাগাৰ পৰিৱেশটোৱে সেইটো ক'ব এইটোৰ ক্ষেত্ৰত গতিকে আজপাটোতো সেইটো আজিৰ বিষয় নহয় আজপাটো আগৰ পৰাই আছে আৰু মই ভাবোঁ ডেফিনেটলি হোম মিনিষ্টাৰে এই বিষয়ত ৰাজ্য চৰকাৰবিলাকৰ লগত কথা পাতিব পানীৰ সমষ্টিৰ যি জলসিঞ্চন বিভাগ আছে জলসিঞ্চন বিভাগত 4 কোটি 19 লাখ টকাৰ কেলেংকাৰী হোৱা বুলি কৈছে এতিয়ালৈকে তদন্ত কৰি নাই এতিয়াতো অলৰেডি তদন্তৰ কিবা দিয়া আছে মই ভাবোঁ ডেফিনেটলি ইয়াৰ কিবাটো ওলাই যাব মানে সঁচা কি মিছা কি আৰু যদি সঁচাকৈ সেইটো আছে সেইটো মানে কোনেও ইয়াৰ পৰা সাৰি যাব নোৱাৰিব দোষী হ'লেতো আমাৰ জেলৰ বাদেতো কি বিচাৰা অপশ্যন গতিকে জেলটোৱে জেলত যাবই লাগিব